নমস্কাৰ মোৰ চেনেল জোহাললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া যেহেতু সামাৰ সিজন চলি আছে, এই অসহনীয় গৰমত এগিলাস ঠাণ্ডা তথা ৰিফ্ৰেছিং ড্ৰিংকতকৈ ভাল আৰু কি হ'ব পাৰে। আজি আপোনালোকৰ আগত মই এগিলাস তেনে ধৰণৰ ৰিফ্ৰেছিং ড্ৰিংক বনাই দেখুৱাব ওলাইছোঁ। তাৰ নাম হৈছে ভাৰ্জিন মহিটো। আমি বহুতে এবিধ ড্ৰিংক ৰেষ্টুৰেণ্টত গৈ কিনি খাওঁ। আপোনালোক সকলোৱে জানে চাগে এই ড্ৰিংকবিধৰ মূল্য 140 প্লাছ হয়। কিছু ৰেষ্টুৰেণ্টত 140 লয় আৰু কিছু ভাল ৰেষ্টুৰেণ্টখিনিত 150 প্লাছ হৈ যায়। কিন্তু এই ড্ৰিংকবিধ আমি ঘৰতে সহজতে বনাই খাব পাৰোঁ। তেন্তে আহকচোন কেনেকৈ বনাই আমি এবাৰ চাই লওঁ ভিডিঅ'টোৰ জৰিয়তে। তেন্তে আহকচোন ইয়াত ব্যৱহাৰ কৰা এই ইনগ্ৰিডিয়েণ্টখিনি চাই লওঁ এবাৰ। এয়া আমি অলপ আইচ কিউব ব্যৱহাৰ কৰিম। চেনি লৈছোঁ, চেনিখিনি গুড়ি কৰি লৈছোঁ। এয়া নেমু, ইয়াত অলপ নেমুৰ পৰিমাণ সৰহকৈ লাগে। আৰু এয়া হৈছে পুদিনা পাত। এয়া মই স্প্ৰাইট ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ লগত যদি স্প্ৰাইট নাথাকে তেন্তে আপোনালোকে ছ'ডা ৱাটাৰ নহ'লে 7 আপো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত বস্তুখিনিৰ পৰিমাণটো কোৱা নাই, কাৰণ আপোনালোকে যিমানখিনি বনাব তাৰ মতেহে পৰিমাণটো নিৰ্ভৰ কৰিব। কিন্তু মই আজি আপোনালোকৰ ওচৰত 1 গিলাচ ভাৰ্জিন মজিটোৰ পৰিমাণটো দেখুৱাব লৈছোঁ। তেন্তে আহকচোন পলম নকৰি আমি পদ্ধতিটোকে চাই লওঁ। এতিয়া মই এই বাতিটোত নেমুৰ টুকুৰা 4টা লৈছোঁ। তাত এনেদৰে 6-7টামান পদুনাৰ পাত দি লৈছোঁ আৰু এডাল খুননাৰ সহায়ত এই গোটেইখিনি পিচি লওঁ। এইদৰে পিচি ল'লে পদুনাৰ পাতৰ ৰসটো ওলাই যায় আৰু নেমুৰ ৰসৰ লগত মিহলি হৈ যায়। মন কৰিব যে বেছি সময় যাতে পিছা নহয়, মেক্সিমাম 10 ছেকেণ্ডৰ কাৰণে পিচিব লাগে। তাতকৈ যদি বেছি সময় পিছা যায় তেন্তে পদুনাৰ পাতখিনি তিতা হৈ যায়। এয়া আমাৰ পিছা হৈ গৈছে ধুনীয়াকৈ পাতৰ লগত নেমুৰ ৰসখিনি মিহলি হৈ গৈছে। এতিয়া তাৰ পিছৰখিনি চাওঁচোন আহক। মই এনেধৰণৰ এটা দীঘল গ্লাছ ব্যৱহাৰ কৰিছোঁ। ইয়াত এতিয়া মই আগতে পিচি লোৱা চেনিখিনি দিম। চেনিৰ পৰিমাণটো আপোনালোকে নিজৰ মতে দিব পাৰে। মই ইয়াত এনেকৈ 3 চামুচ চেনি ব্যৱহাৰ কৰিম। চেনিখিনি পিচি ল'লে ভাল হয়। এতিয়া মই ইয়াত অকণমান পিচি লোৱা নেমু আৰু পদিনাৰ যোনটো মিশ্ৰণটো এইখিনি দি ল'ম। এতিয়া ইয়াত মই আইচ কিউবখিনি দি দিম। ইয়াত অলপ আইচৰ পৰিমাণটো বেছিকৈ দৰকাৰ হয়। এয়া মই অকণমান ক'লা নিমখ ব্যৱহাৰ কৰিম। এই নিমখটো অপচনেল হয়, আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে, কিন্তু মই দিছোঁ। এতিয়া মই ইয়াত স্প্ৰাইটখিনি দি দিম। ওপৰলৈকে দি দিছোঁ। এতিয়া এনেদৰে এখন চামুচৰ সহায়ত গোটেইখিনি এবাৰ ঘূৰি দিম। গোটেইখিনি ভালদৰে মিক্স হৈ যায়। এয়া আমাৰ ভাৰ্জিন মহিটো ৰেডি হৈ গৈছে। এতিয়া আমি এনেদৰে এটুকুৰ নেমুৰ সহায়ত সজাই দিব লৈছোঁ এই ধৰণে। আৰু অকণমান পদুনাৰ আৰু অকণমান দি দিম ইয়াতে। আমাৰ প্ৰেজেণ্টেশ্যন কমপ্লিট হৈছে। এয়া আমাৰ ভাৰ্জিন মহিটো ঘৰতে তৈয়াৰ হৈ গ'ল। আপোনালোকেও এবাৰ এনেদৰে বনাই খাবচোন আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব। তেন্তে বন্ধু বান্ধৱীসকল
আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু যদি ভৱিষ্যতেও এনেধৰণৰ সুস্বাদু খাদ্যৰ ৰেচিপিৰ জুতি ল'ব খোজে তেন্তে মোৰ চেনেল জুহালটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকে কোনো ধৰণৰ ভিডিঅ'ই মিছ নকৰে। ধন্যবাদ।